আশা কৰোঁ সকলোৱে ভালে আছে আৰু ইয়াতে ব্লগটো ষ্টাৰ্ট কৰি আছোঁ। মই খাই আহিলোঁ চেহেৰিৰ টাইমত আৰু এইফালে স্প্ৰে লৈ বহি আছোঁ। ভৰিৰ বিষত থাকিবই পৰা নাই, নাজানো কি হৈছে, বেছি খোজকাঢ়িলোঁ কাৰণে আজি চাগে বিষাই আছে। তো এতিয়া অলপ স্প্ৰে লগাওঁ আৰু এতিয়া কালি লগ পাই আছোঁ দিনত, এতিয়া কাৰণে পাই ৰ'দ। তো এইফালে মই কম্পিউটাৰ ক্লাছ কৰি এতিয়া ওলাম আৰু 3টাৰ পৰা আছিলে 4টালৈকে কৰিলোঁ, 3টাৰ পৰা 4টালৈকে। এইফালে চাইন কৰিব আছিলে তো কৰি আছিলোঁ। এতিয়া কি হ'ব, তেলি ছোৱালীজনীক অকণ চাব পাৰিবা আৰু তেতিয়ালৈ এইবোৰ এতিয়া কৰি আছোঁ তাৰপাছত ইয়াৰ পৰা ওলাই গৈ কেইটামান বস্তু ল'লোঁ, কল চল এইখিনি আছিলে লগত লৈ ইয়াত গাড়ীত বহি আছোঁ। গাড়ী এৰাই দেই ইমান টাইম লগাইছে, আধা ঘণ্টামান বহি আছিলোঁ। পালোঁ, বহুত গৰম, টাউনত এতিয়া যাবই নোৱাৰি। সেইকেইদিন ধৰি বহুত বেছি গৰম দিছে, আজিতো আৰু ক'বই নালাগে। বহিছোঁ অলপ, ইফতাৰৰো টাইম হ'ল। মই কম্পিউটাৰ ক্লাছ কৰি খালি কেইটামান বস্তু ল'লোঁ, কল চল এইবোৰ ল'লোঁ। তাৰপিছত আহি গৈছোঁ আৰু ঘৰ। বহুত বেছি গৰম লাগি আছিলে, নহ'লে আৰু কেইটামান বজাৰ কৰিলোঁ হয়, কিন্তু টাইম পোৱা নাই। এতিয়া আহি ঘৰ পালোঁ আৰু আমাৰ বাৰু ইফতাৰ বনাই আছে। মই 2 মিনিট ফেন দি অলপ বহি তাৰপিছত গৈ আকৌ ইফতাৰ ৰেডি কৰোঁ। বহুত বেছি গৰম, ইফতাৰৰ টাইমত লগ পাই আছোঁ। ইফতাৰ কৰি আহিলোঁ, তো ভাবিলোঁ ব্লগটো ইয়াতে শেষ কৰোঁ। আৰু ব্লগটো ভাল পাব, তো নেক্সট ব্লগত লগ পাইছোঁ। এতিয়া বাই বাই।